এতিয়া মই দেখিছোঁ যে ইউটিউবত আজি কেইদিনমান আগতে মোৰ ক'ভিড হৈছিলে ক'ভিডৰ যেতিয়া ঘৰত সোমাই গ'লোঁ তেতিয়া মোৰ পুৰণা চিনেমাবোৰ ইউটিউবত উলিয়াই ল'লোঁ মই দেখিছোঁ कौन है ये लोग कहाँ से आते हैं দেখিছোঁ যে ইউটিউবত পুৰণা চিনেমাবোৰ আপলোড আছে যেনেকৈ হলধৰখন আপলোড আছে তো মই বহুতকেইখন আছে আজলি নবৌ আছে যোগ বিয়োগখন আছে সেইবোৰ সেইটো মোৰ লগে লগে দেউতাক ফোন কৰি কৈছোঁ দেউতা যে তই যিবোৰ চিনেমা বিচাৰি ফুৰা তই ইউটিউবতে পাবি এতিয়া বিচাৰিলে সেই পুৰণা চিনেমাবোৰ আমি ইউটিউবত পাওঁ নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল ইতিমধ্যে আপোনালোকে গমেই পাইছে যে বৰ্তমান অসমৰ চলচ্চিত্ৰ বিভাগৰ বিত্তীয় নিগমৰ অধ্যক্ষ হৈছে সীমান্ত শেখৰ আৰু ইয়াক লৈ শিল্পী সমাজৰ পৰা সাধাৰণ ৰাইজলৈ ভিন্নজনে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে তেওঁ কেৱল লকডাউনতহে অসমীয়া চিনেমা চোৱা ক্লিপটো ভাইৰেল হৈ পৰিছে চাওক মই এইটো ক'ব যোৱা নাই যে অসমীয়া ভাষাত কোনোবাই চিনেমা নাচালে যে তেওঁৰ চিনেমাৰ বিষয়ে কোনো নলেজে নাথাকিব কিন্তু আমি সকলোৱে জানো যে সীমান্ত শেখৰ কেৱল গানৰ সৈতেহে জড়িত চিনেমাৰ সৈতে নহয় গতিকে তেনেকুৱা এজন ব্যক্তিক এনেকুৱা এটা গধুৰ দায়িত্ব দিয়াটো কিমান দূৰ যুক্তিসংগত সেয়া এক ভাবিবলগীয়া কথা যিহেতু অসমত তেওঁতকৈ অভিনয় আৰু চিনেমাৰ ক্ষেত্ৰত বহুতো অভিজ্ঞতা থকা ব্যক্তি ইতিমধ্যে আছে বাকী আপোনালোকৰ মতামতবোৰ কমেণ্ট কৰি জনাব পাৰিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ